স্বৰ্গ, দ্বাৰকানগৰী, ইন্দ্ৰপ্ৰস্থ আদিকে ধৰি বিভিন্ন উল্লেখযোগ্য ভৱন আৰু নগৰ নিৰ্মাণ কৰা দেৱতাজনৰ নামেই হ'ল বিশ্বকৰ্মা। বিশ্বকৰ্মা হ'ল নিৰ্মাণৰ দেৱতা। তেওঁক আধুনিক যুগৰ ইঞ্জিনিয়াৰৰ সৈতে তুলনা কৰিব পাৰি। প্ৰত্যেক বছৰে আহিন মাহৰ কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয়। পৌৰাণিক কথা অনুসৰি আহিন মাহৰ সেই বিশেষ দিনটোত সমুদ্ৰ মন্থনৰ ফলত বিশ্বকৰ্মাৰ উৎপত্তি হৈছিল আৰু তেওঁৰ জন্মবাৰ্ষিকী হিচাপে বিশ্বকৰ্মা পূজা পালন কৰা হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছামিজ এষ্ট্ৰ এণ্ড বাস্তু টিপছ। আজিৰ এই বিশেষ ভিডিঅ'টোত 2022 চনৰ বিশ্বকৰ্মা পূজা কেনেদৰে পালন কৰিব, কি নিয়ম মানি চলিব ইত্যাদি বিষয়ে আপোনালোকক জনাম। 2022 ইংৰাজী চনৰ 17 ছেপ্টেম্বৰ শনিবাৰৰ দিনাখন গোটেই ভাৰতবৰ্ষতে বিশ্বকৰ্মা পূজা পালন কৰা হ'ব। পূজাৰ শুভ সময় আৰম্ভ হ'ব 17 ছেপ্টেম্বৰৰ ৰাতিপুৱা 7:37 আৰু শেষ হ'ব দুপৰীয়া 2:09। আপোনাৰ ঘৰত গাড়ী থাকিলে নাইবা ফেক্টৰী ইত্যাদি থাকিলেই যে কেৱল বিশ্বকৰ্মা দেৱক পূজা কৰিব লাগে তেনে নহয়, কিয়নো বিশ্বকৰ্মা হ'ল ভৱন, নগৰ, অস্ত্ৰ শস্ত্ৰ, গাড়ী মটৰ, বিভিন্ন ইলেক্ট্ৰনিক ডিভাইচ ইত্যাদিকে ধৰি বিভিন্ন সামগ্ৰীৰ দাতা। আৰু বিশ্বকৰ্মা দেৱক পূজা কৰাৰ বাবে তেওঁৰ মূৰ্তি আনিব লাগিব বুলিও কোনো কথা নাই। বিশ্বকৰ্মাৰ ফটো এখনৰ সন্মুখতো তেওঁক পূজা কৰিব পাৰি। বিশ্বকৰ্মা পূজাৰ দিনাখন ঘৰৰ বা ফেক্টৰীৰ বিভিন্ন সা সৰঞ্জামবোৰ ভালদৰে চাফা কৰি তাত গাখীৰ আৰু তুলসী পাত মিশ্ৰিত পানী দুবৰি বোনৰ সহায়ত ছটিয়াব লাগে আৰু পানী ছটিওৱাৰ সময়ত ওম বিশ্বকৰ্মণেই নমঃ এই মন্ত্ৰটো জপ কৰিব লাগে। লগতে বিশুদ্ধ পানী নাইবা গংগা জলত হালধি মিহলাই গাড়ী মটৰ আৰু বিভিন্ন সা সৰঞ্জামবোৰত স্বাস্তিক চিহ্ন বনাব লাগে। বিশ্বকৰ্মা পূজাৰ দিনাখন বিশ্বকৰ্মা দেৱৰ প্ৰতিমা নাইবা ফটোৰ সন্মুখত ধূপ চাকি জ্বলাই তেখেতৰ প্ৰিয় প্ৰসাদ বেচনৰ লড্ডু, চানপাপৰি, পেৰা ইত্যাদি আগবঢ়াব লাগে। অন্যথাই মাহ প্ৰসাদ আৰু ফল মূল আগবঢ়াব পাৰিব। আৰু এটা কথা ধ্যান দিব, আগন্তুক বৰ্ষটোত বিভিন্ন সা সৰঞ্জামৰ পৰা হ'ব লগা আকস্মিক দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ বিশ্বকৰ্মা দেৱৰ সন্মুখত জ্বলোৱা চাকিটো যাতে গোটেই নিশা প্ৰজ্বলিত হৈ থাকে তাৰ প্ৰতি ধ্যান দিব। বিশ্বকৰ্মা পূজাৰ দিনা নিজৰ সা সঁজুলিবোৰ আনক ব্যৱহাৰ কৰিব দিলে বিশ্বকৰ্মা অসন্তুষ্ট হয়। পূজাৰ দিনাখন নিৰামিষ ভোজন কৰিব। বিশ্বকৰ্মা পূজাৰ দিনাখন পাৰিলে এটা হাতীক কল খুৱাব আৰু দৰিদ্ৰ লোকক লোহেৰে তৈয়াৰী যিকোনো বস্তু দান কৰিব। ভগৱান বিশ্বকৰ্মাৰ শুভাশীষ আপোনাৰ ঘৰত আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত চিৰপ্ৰবাহিত হওক। ধন্যবাদ।